এইযোৰ মিক্স পাত যোৰা এইটো বেবী পিংকেই হয় অকণমান তাতকৈ ডিপ হ'ব আৰু ইয়াৰ আঁচলটো পাৰ্পল কালাৰ দিয়া হৈছে এইখিনি চিলভাৰ গুণাৰ জাৰি দিয়া হৈছে মই খুলি দেখাই দিছোঁ ওপৰবোৰ চাব এইখন চাদৰখন চাওক এখন গোটেই গাত এনেকুৱাকৈ চিলভাৰ গুণা আৰু গল্ডেন গুণাৰ বুটা আছে এয়া এনেকুৱা ডিজাইনত এখন চাদৰ আৰু এইকেইটা হ'ব চাইড পটি পাৰ্পল কালাৰতে মেখেলাখন এইখন ওপৰলৈকে বুটা আছে এয়া এইখিনি মেখেলাৰ তলৰ পৰ্চন এইটো ব্লাউজ পিচ যোৰা গুণাৰ কাম আছে আৰু মিনা আছে ৰেড আৰু গ্ৰীণ আঁচলত মই খুলি দেখাই দিছোঁ কাপোৰযোৰ ব্লেক কালাৰ কাপোৰ বিচাৰি আছে বহুতে মই দিব পৰা নাছিলোঁ ভালকৈ এয়া এখন চাদৰ চাওক কিমান ধুনীয়া কাপোৰযোৰ ইয়াত গাত সৰু সৰু ৰেড গুণা আৰু গ্ৰীণ বুটা আছে গুণাৰ এনেকুৱাকৈ ডাঙৰ বুটা আছে খুব ধুনীয়া কাপোৰযোৰ চাওক কিমান ধুনীয়া আৰু চাইড পটিকেইটা মেখেলাৰ লগত আছে মই দেখাই আছোঁ এইখন মেখেলা এইটো ব্লাউজ পিচ হেভি গোটেই ব্লাউজত এয়া গুণাৰ বুটা চাওক কিমান ধুনীয়াকৈ হাতত এইটো পটিও আছে আৰু এইখন হ'ব মেখেলাখনৰ ওপৰলৈকে সৰু বুটা মাল্টি কালাৰ তলত এক লাইন ডাঙৰ বুটা আৰু এইখিনি মেখেলাৰ তলৰ ভাগ ব্লেক কালাৰ দি কাপোৰযোৰ আৰু এইকেইটা হ'ব চাইড পটি খুবেই ধুনীয়া যোৰা মিক্স পাত যোৰা এইটো পিকক গ্ৰীণ যিটো হয় সেই কালাৰটো খুব ধুনীয়াকৈ কৰা হৈছে ইয়াত চিলভাৰ গুণা ৱৰ্ক আছে তাৰ মাজত গ্ৰীণ আৰু ব্লু মিনা চাওকচোন কিমান ধুনীয়া লাগিব কাপোৰযোৰ চাওক কালাৰটো একদম প্ৰপাৰ কালাৰটো নাহে কিন্তু পিকক গ্ৰীণ যিটো বা পিকক ব্লু সেইটো হয় ইয়াত এনেকুৱা গল্ডেন গুণা চিলভাৰ গুণা দুটাৰে বুটা আছে মই কাপোৰযোৰ খুলি দেখাই দিছোঁ একদম হেভি গৰ্জিয়াছ কাপোৰ হয় এইবোৰ কাপোৰ পিন্ধিলে মানে সকলোৱে ধুনীয়া লাগে বুলিয়ে ক'ব কোৱালিটিও বহুত ভাল চাওক এইখন চাদৰ গোটেই চাদৰখনত এনেকুৱাকৈ আঁচলটোতো এনেকৈ কৰা হৈছে দুটা পটিৰ দৰে মাজত আৰু ওপৰত তিনি লাইন এনেকুৱা সেই চেম বুটা আছে আৰু গোটেই গাটোত এনেকুৱা চিলভাৰ গুণা সৰু বুটা ব্লু আৰু গল্ডেন গুণাৰ বুটা আছে একদম আনকমন যোৰা হয় কেইটা চাইড পটি এইখন মেখেলাখনৰ ওপৰলৈকে বুটা আছে সৰু বুটাটো তলতো এনেকুৱাকৈ এক লাইন এয়া বুটা আছে চাদৰৰ দৰে আৰু ব্লাউজ পিচটো থাকিব গ্ৰে কালাৰ মিক্স পাত যোৰা খুব ধুনীয়াকৈ কৰা হৈছে এইটো মেৰুন কালাৰ দিয়া হৈছে চাওক এইটো এনেকুৱাকৈ গল্ডেন গুণাৰ ৱৰ্ক আৰু ইয়াত যিখিনি জালিৰ দৰে চিলভাৰ গুণাৰ ভিতৰত দিয়া হৈছে যথেষ্ট ধুনীয়া চাওক মই দেখাই দিছোঁ এয়া এখন চাদৰখনত তেনেকুৱাকৈ দুটা বুটা দিয়া হৈছে সৰু সৰু চিলভাৰ গুণা আৰু গল্ডেন গুণাৰ আৰু এইখিনি ইমান ধুনীয়াকৈ কৰা হৈছে চাওকচোন কিমান ইউনিক নতুন ডিজাইনত কম্বিনেশ্যনবোৰ কৰা হৈছে আৰু এইকেইটা চাইড পটি এয়া এখন মেখেলাৰো বহুত ওপৰলৈকে বুটা থাকিব আৰু এইখিনি মেখেলাৰ তলৰ পৰ্চন একেই চাদৰৰ সৈতে আৰু এইকেইটা ব্লাউজ পিচ লাইট য়েল্লো কালাৰ মিক্স পাত যোৰা আঁচলটো চাওক খুব ধুনীয়া এটা কম্বিনেশ্যনত মিনা কৰা হৈছে এইটো কফি কালাৰ আৰু ব্লু কালাৰ মই খুলি দেখাই দিছোঁ কালাৰটো লাইট য়েল্লো খুলি দিলে ডিফাৰেণ্ট আহিব এইটো অৰিজিন কালাৰ চাই ল'ব মই এটা খুলি দিম কফি কালাৰ বুটা খুব কমকৈ দিয়া থাকে এইযোৰত কফি কালাৰ বুটা দি কৰা হৈছে এইটো চাওক ইয়াত কলচি ডিজাইনৰ বুটা কিংকাপ ডিজাইনৰ নিচিনা আৰু এনেকুৱাকৈ গাত কফি গুণা আৰু ব্লুৰ বুটা থাকিব মিনাটো এনেকুৱা কফি কালাৰ আৰু ব্লু কালাৰত মিনা আছে গোটেই চাদৰত এনেকুৱাকৈ আছে ডিজাইনটো খুব ধুনীয়া কালাৰটো ডিফাৰেণ্ট লাগিছে অকণমান লাইট আহিছে একটা চাইড পটি খুব ধুনীয়া এইটো দুটা পিচ পাই যাব এইটো অৰিজিন কালাৰ এইটো হেভি ব্লাউজ পিচ গোটেই ব্লাউজত বুটা আছে ব্লাউজৰ হাতত পটি আছে মই চাদৰখন মেখেলাখন মই দেখাই দিছোঁ চাব এয়া চাওক মেখেলাৰ তলৰ ভাগটো এইটো চাদৰ সৈতে আৰু মেখেলাৰ ওপৰলৈ এক লাইন বুটা খন বুটা থাকিব ওপৰলৈ এয়া আৰু ওপৰত এক লাইন ডাঙৰ বুটা খুব ধুনীয়া লাগিব কাপোৰযোৰ চিলাই উঠিলে
খুবেই ধুনীয়া কালাৰ মিক্স পাত যোৰা একদম নতুন ডিজাইন একদম নিউ আৰু ব্লু আছে বডিটো আৰু আঁচলটো হ'ব এনেকুৱা এইটো মেহেন্দি গ্ৰীণত আছে ইয়াত চাওক একদম ডিফাৰেণ্টকৈ কৰা হৈছে এইখিনি গোল্ডেন গুণাৰ কাম আৰু এইখিনি হৈছে বেলেগ ডিজাইন দুটা বেলেগ ডিজাইনত আঁচলটো কৰা হৈছে একদম নতুন ডিজাইন এইবোৰ তো লাগিলে পটাপট বুকিং কৰিব বেছি পিচ বনোৱা নাই এটা এটা পিচেই চব কালাৰত বনাই চোৱা হৈছে কোনটো ভাল লাগে এইখন চাওক গোটেইখন চাদৰ একদম ধুনীয়া গোটেই গাত এই বুটাটো থাকিব গোল্ডেন গুণা আৰু চিলভাৰ গুণাৰ চাওকচোন খুবেই ধুনীয়াকৈ আছে এয়া হোল বডি এইটো ৱৰ্ক কৰা হৈছে আৰু আঁচলটো একদম ডিফাৰেণ্ট এইকেইটা চাইড পটি খুবেই ইউনিক এটা কম্বিনেশ্যন খুব ধুনীয়া লাগিব এইযোৰ পিন্ধিলে এখন মেখেলাৰ বহুত ওপৰলৈকে বুটা আছে আৰু এইখিনি হ'ল মেখেলাৰ একেই তলফাল চাদৰৰ দৰেই চাদৰৰ আঁচলটোৰ দৰে ব্লাউজ পিচটো কণ্ট্ৰাষ্ট থাকিব এইটো মেহেন্দি গ্ৰীণত হাতত পুতি থাকিব চিম্পল যোৰা খুব ধুনীয়া এই দুযোৰাটো বিচাৰিছিল বহুতে কিন্তু এইবাৰ আঁচলটো কণ্ট্ৰাষ্টকৈ দিয়া হৈছে এইটো আঁচলটোৰ কালাৰটো হৰিণৰ কালাৰটোৰ দৰে ইয়াত চিলভাৰ গুণা ৱৰ্ক আছে মই খুলি দেখাই দিছোঁ চাব গোটেই গাত সৰু সৰু বুটা থাকিব এয়া এইখন চাদৰ গোটেই চাদৰখন তেনেকুৱা চিলভাৰ গুণাৰ সৰু সৰু খুব ধুনীয়াকৈ বুটা আছে এয়া চাওক আৰু এইকেইটা চাইড পটি এইখন হ'ব মেখেলাখনৰো ওপৰলৈকে বুটা তলফালটো একেই চাদৰৰ দৰে ব্লাউজ পিচটো চিম্পল হাত অৰেঞ্জ কালাৰ বা ডিপ পিচ কালাৰ ক'ব পাৰে মিক্স পাত যোৰা খুবেই মৰম লগা এটা কালাৰত আছে ডিপ অৰেঞ্জটো নহয় লাইট হয় এনেকুৱাকৈ কাম আছে চাওক মিনা থাকিব পিংক আৰু গ্ৰীণ চি গ্ৰীণ কাপোৰযোৰ খুলি দেখাম যথেষ্ট মৰম লগা মোৰ পাৰ্চনেলি বহুত মৰম লাগিছে কালাৰটো আৰু ডিজাইনটো এয়া চাওক এইখন চাদৰখনৰ কালাৰটো এতিয়া চেঞ্জ হৈছে এনেকুৱাকৈ গোটেই গাত এয়া ডাঙৰ বুটাটো আছে তাত মিনা থাকিব আৰু সৰু সৰু এনেকুৱাকৈ বুটা আছে মাজত আৰু গোটেই গাত চাওকচোন এনেকুৱাকৈ কাম আছে খুবেই ধুনীয়া এয়া যোৰাটো চাদৰখন আৰু এইকেইটা চাইড পটি চাদৰৰ এইখন হ'ব মেখেলাৰ ওপৰলৈকে বুটা সৰু বুটা তলফালে ডাঙৰ বুটাটো আছে আৰু এইখিনি মেখেলাৰ তলৰ পৰ্চন ব্লাউজ পিচ হেভি আৰু বডিটো হ'ব য়েল্লো কালাৰ আৰু আঁচলটো হ'ব গ্ৰীণ একদম লাইট গ্ৰীণ হয় পেৰট গ্ৰীণো নহয় ঠিক চিলভাৰ গুণা ৱৰ্ক আছে মাজত গোল্ডেন গুণাৰ মিনা কালাৰটো কিন্তু খুলি দিলে বেলেগ আহিব এতিয়াও বেলেগ আহি আছে অকণমান লাইট আহি আছে ইয়াতকৈ ডিপ কিন্তু কালাৰটো এইখন চাদৰ গোটেই চাদৰত এনেকুৱাকৈ সৰু সৰু বুটা আছে গোল্ডেন গুণা চিলভাৰ গুণা ওচৰৰ পৰা কাপোৰযোৰ যথেষ্ট মৰম লগা যথেষ্ট ধুনীয়া এয়া চাওকচোন গোটেই গাত এনেকুৱাকৈ বুটা আছে গোল্ডেন গুণা আৰু চিলভাৰ গুণা কালাৰটো কিন্তু ট'টেলি বেলেগ আহিছে য়েল্লো হয় কিন্তু ইয়াত বেলেগ আহিছে কিবা এই কালাৰটো এনেকুৱাই আহে আৰু এইখন চাদৰখন গোটেই দেখালোঁ আৰু এইখন হ'ব মেখেলাখন চাই ল'ব একেই ওপৰলৈকে বুটা থাকিব এয়া ওপৰলৈ বুটা আছে আৰু এইকেইটা চাইড পটিকেইটা চাই লওক আৰু ব্লাউজ পিচটো এইটো হেভি গোটেই গাত বুটা আছে হাতত এনেকুৱা এটা কণ্ট্ৰাষ্ট পটি থাকিব কালাৰ মিক্স পাত যোৰা খুব মৰম লগা এটা কালাৰ ধুনীয়া যোৰা এটা গুণাৰ কাম তাতে মিনা আছে চি গ্ৰীণ আৰু ব্লুৰ মই কাপোৰযোৰ খুলি দেখাইছোঁ চাব এয়া গুণাৰ এনেকুৱা বুটা আছে ডাঙৰ চাইজৰ মিডিয়াম চাইজ এইটো খুব ডাঙৰটোও নহয় এনেকুৱাকৈ আছে চাব এখন চাদৰখনত এনেকুৱা এই বুটাটো থাকিব ডাঙৰৰ হিচাপত মিনা থাকিব ব্লু আৰু গ্ৰীণ চি গ্ৰীণ আৰু গাটো সেই একেই গুণা ব্লু আৰু চি গ্ৰীণ বুটা এনেকুৱাকৈ আছে মাজে মাজে ডাঙৰ বুটাটো থাকিব খুব মৰম লাগিব এই কাপোৰযোৰ পিন্ধিলে কোৱালিটিও বহুত ধুনীয়া এইকেইটা হ'ব চাইড পটি এয়া এইখন মেখেলাৰো ওপৰলৈকে বুটা আছে চাওক সৰুকৈ এইখিনি মেখেলা তলৰ পৰ্চন এক লাইন ডাঙৰ বুটাটো থাকিব ব্লাউজ পিচটো হেভি হাতত যোৰা কণ্ট্ৰাষ্ট আঁচল এইটো ভায়লেট কালাৰ আছে আঁচলটো একদম নিউলি ৱৰ্ক কৰা ডিজাইন কৰা এয়া এনেকুৱাকৈ গোল্ডেন গুণাৰ ৱৰ্ক আৰু এইখিনি জালিৰ দৰে আছে চিলভাৰ গুণাৰ ভিতৰত আৰু বডিটোত থাকিব সৰু বুটা এয়া এইখন চাদৰ বহুত ধুনীয়া এটা যোৰা একদম নতুন ডিজাইন এইবোৰ এনেকুৱাকৈ এই বুটাটো গোটেই গাত গোল্ডেন গুণা আৰু চিলভাৰ গুণা এনেকুৱাকৈ বুটা থাকিব এইখিনিতো দেখালোঁ এইখিনি এনেকুৱাকৈ আছে খুব ধুনীয়াকৈ চাওঁ এইটো গোটেই চাদৰখন এনেকুৱা আৰু এইকেইটা হ'ব চাইড পটি ভায়লেটৰ ভিতৰত আৰু এইখন মেখেলাখনৰ ওপৰলৈকে এয়া বুটা আৰু এইখিনি মেখেলাৰ তলৰ পৰ্চন
ব্লাউজ পিচ চিম্পল পিংক কালাৰ মিক্স পাত যোৰা একদম নিউ ডিজাইন এইবোৰ দেই আঁচলটো পিচ কালাৰ তাত এনেকুৱা চিলভাৰ গুণা প্লাছ গোল্ডেন গুণা আকৌ চিলভাৰ গুণা এটা ডিফাৰেণ্ট লুক আনিবৰ বাবে নিউ ডিজাইনত কৰিছোঁ এইখিনি চাব মই খুলি দেখাইছোঁ আৰু গাত হোল বডি গছবুটা খুব ধুনীয়া একদম পিয়ৰ পাটৰ কাপোৰৰ দৰে লাগিব এয়া চাওকচোন গোটেই বডিত এনেকুৱা সৰু সৰু গছবুটা চিলভাৰ গুণা গোল্ডেন গুণা তেনেকৈ হোল বডিত ৱৰ্ক কৰা হৈছে আৰু লগতে এইকেইটা হ'ব ছাইড পটি চাওক এইকেইটা ছাইড পটি চিলভাৰ গুণাৰে দিয়া হৈছে খুব মৰম লগা এটা যোৰা এইখন মেখেলাৰ ওপৰলৈকে সৰু সেই গছবুটাটোৱে থাকিব আৰু এইখিনি হ'ব মেখেলাৰ তলৰ পৰ্চন আৰু এইকেইটা এইটো ব্লাউজ পিচ কণ্ট্ৰাষ্ট হ'ব আৰু ধুনীয়া মিক্স পাত যোৰা এইটো হৰিণৰ দৰে কালাৰটো গল্ডেন কালাৰ টাইপ আৰু আঁচলটো হ'ব হট পিংক পটিটো একদম আঁচলটো একদম নতুন ডিজাইনত কৰা হৈছে চিলভাৰ গুণাৰে চাৰিটা পটিৰ দৰে দিয়া আছে চাব মই অকণমান খুলি দেখাই দিছোঁ গোটেই গাত সৰু সৰু বুটাৰ কাম কৰা হৈছে চাওক কিমান ধুনীয়া একদম পিয়ৰ পাটৰ যোৰাৰ দৰে লাগিব পিন্ধিলে গোটেই গাত এনেকুৱা সৰু সৰু বিন্দি বুটা দিয়া হৈছে চিলভাৰ গুণাৰ আৰু এইখিনিতো আঁচল মই দেখালোৱেই আৰু ছাইড পটিকেইটা এইকেইটা পিন্ধিলে খুবেই ধুনীয়া লাগিব এই যোৰাটো এইখন মেখেলাৰ ওপৰলৈকে সৰু বুটা এনেকুৱাকৈ আছে এইখিনি মেখেলাৰ তলৰ পৰ্চন আৰু ব্লাউজ পিচটো থাকিব কণ্ট্ৰাষ্ট এইটো চিম্পল বিপি ধুনীয়া কালাৰৰ মিক্স পাত যোৰা খুবেই ধুনীয়া আনকমন এটা কালাৰ গ্ৰে বুলিয়ে ক'ব পাৰি কিন্তু অকণমান ডিফাৰেণ্ট টাইপৰ গ্ৰীণৰ এটা ভাৱ আছে আনকমন কালাৰ হয় এইবোৰ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে চি গ্ৰীণত বোৱা হৈছে কালাৰটো হোৱাইট কালাৰ চাগে চাব দেই মই খুলি দেখাই দিম এয়া চাওক এইখন চাদৰখন এইবোৰ কালাৰে মানে সকলোকে ভাল লাগে ইউনিক কালাৰ হয় কম্বিনেশ্যনটো ফুলৰ ভাল লাগিছে এইকেইটা চাওক এনেকুৱাকৈ আছে মীনা আছে আৰু সৰু বুটাও থাকিব এয়া এনেকুৱাকৈ হোল বডি ৱৰ্ক আৰু এনেকুৱা ছাইড পটি এয়া এইখন থাকিব মেখেলাখনৰো একেই কাম আছে ওপৰলৈ কাম থাকিব এয়া ওপৰলৈকে সৰু বুটা থাকিব আৰু ইয়াৰ ব্লাউজ পিচটো মই অকণমান দেখাই দিওঁ ব্লাউজ পিচটো এইটো হেভি গুণাৰ বুটা আছে গোল্ডেন কালাৰ হৰিণৰ দৰে কালাৰটো আৰু আঁচলটো হ'ব পিচ কালাৰ একে এটা চেম যোৰা আছে সেইটোৰ আঁচলটো অকণমান সৰুকৈ দিয়া হৈছে এইটো অকণমান ডাঙৰ চ' মই ভিডিঅ'টো কৰি দিওঁ বুলি ভাবিলোঁ এয়া চাওক আঁচলটো এইটো পিচ কালাৰত আছে আৰু গোটেই গাত এয়া বিন্দি বুটা মানে একদম সৰু সৰু যিটো মৰম লগা এটা বুটা থাকে সেই বুটাটো আছে গোটেই হোল বডিত আৰু এইকেইটা হ'ব ছাইড পটি খুব মৰম লগা কম্বিনেশ্যনত আছে যোৰাটো এখন মেখেলাৰ ওপৰলৈকে বুটা চাওক এইখিনি মেখেলাৰ তলৰ পৰ্চন ব্লাউজ পিচ ধুনীয়া মিক্স পাত যোৰা কালাৰটো এতিয়াই চাই লওক খুলি দিলে বেলেগ হৈ যাব আচলতে এনেকুৱা মগৰ বুটা আছে ব্লু আৰু গ্ৰীণ মীনা ডিজাইনটো এইটো হ'ব বুটাৰ কিন্তু খুলি দিলে কালাৰটো বেলেগ হ'ব য়েল্ল' কালাৰটো সদায় বেলেগ আহে খোলাৰ পিছত এখন চাদৰ এয়া কালাৰটো বেলেগ হৈ গ'ল গোটেই গাত এই বুটাটোৱে থাকিব এয়া কালাৰটো নাহে এতিয়া আৰু গোটেই গাত এনেকুৱাকৈ এই বুটাটোৱে থাকিব আৰু খুব ধুনীয়া কাপোৰযোৰ এইকেইটা ছাইড পটি যথেষ্ট ধুনীয়া দেখিলে ওচৰৰ পৰা গম পাব এইখন হ'ল মেখেলা এইটো অৰিজিন কালাৰটোৱে আহি আছে এতিয়া খোলা নাই যে মেখেলাৰ ওপৰলৈকে বুটা এইখিনি মেখেলাৰ তলৰ পৰ্চন আৰু ব্লাউজ পিচটো হেভি মেৰুন কালাৰ এইটো কফি কালাৰ ক'বনে মেৰুন কালাৰেই হ'ব চাগে মিক্স পাত যোৰা খুব ধুনীয়া ইয়াত চাব মই খুলি দেখাই দিছোঁ চাদৰ আঁচলটোত এয়া চিলভাৰ গুণা আছে আৰু গোল্ডেন গুণাৰ মীনা আছে খুবেই ধুনীয়া এইখন চাদৰ চাওক গোল্ডেন গুণা আৰু চিলভাৰ গুণা দুয়োটাৰে কাম আছে খুব ধুনীয়া মুঠতে যোৰাটো ভাল লাগিলে টাপত ল'ব পাৰিব এক পিচে আছে এইটো কালাৰত এয়া গোটেই চাদৰখন তেনেকুৱা কাম আছে চাওক কিমান ধুনীয়া এয়া এইকেইটা ছাইড পটি হ'ব চাদৰত খুব ধুনীয়া কালাৰটো চাওকচোন কিমান ধুনীয়া এয়া এখন মেখেলাৰ ওপৰলৈকে বুটা আছে আৰু তলফালে এয়া এনেকুৱাকৈ থাকিব ছাইড পটিটো দেখালোঁ এইটো ব্লাউজ পিচ হেভি কালাৰ মিক্স পাত যোৰা এই চেম যোৰাটো গল্ডেন গুণাৰ কামত আছে এইটো চিলভাৰ গুণাত কৰা হৈছে ৰেড আৰু গ্ৰীণ মীনা আছে মই খুলি দেখাইছোঁ চাওক চিলভাৰ গুণাৰ বুটা ব্লাউজ পিচ এইটো হেভি গোটেই গাত বৰফি ডিজাইনৰ বুটা হাতত পটি
আৰু চাদৰখন অকণমান মই খুলি দেখাই দিছোঁ চাব। চাওক এয়া ব্লেক কালাৰত গোটেই কাট এনেকুৱা চিলভাৰ গুণাৰ বুটা, ডাঙৰ বুটাটো আৰু সৰু সৰু চিলভাৰ গুণা গ্ৰীণ আৰু ৰেড বুটা থাকিব। এইখন চাদৰ এয়া চাওক। আৰু চাইড পটিকেইটা মই দেখাই দিম। এখন চাদৰ দেখালোঁ, সেইখন হ'ব মেখেলা। মেখেলাৰ ওপৰলৈকে সৰু বুটা আৰু তলফালে এয়া ডাঙৰ বুটা এক লাইন আৰু এইখিনি তলৰ পৰ্চন। আৰু এইকেইটা মিক্স পাত যোৰা। এইটো বডিটো হ'ব হৰিণৰ যিটো কালাৰ আছে সেই কালাৰটোৱে হয়। আৰু বেলেগকৈ মই এক্সাম্পল দিব পৰা নাই, কালাৰটো মানে এনেকুৱাই। আৰু আঁচলটো হ'ব পিচ কালাৰ, ইয়াত চিলভাৰ গুণৰ ৱৰ্ক আছে। গোটেই গাত খুলি দিলে এই কালাৰটো বেলেগ আহিব। গোটেই গাত সৰু সৰু বুটা, বিন্দি বুটা যিটো কওঁ, এই বুটাটো থাকিব। যথেষ্ট মৰম লগাকৈ চাওকচোন, পিন্ধিলে এইবোৰ কাপোৰ যথেষ্ট শুৱাই। এইকেইটা চাইড পটি চাওক কিমান ধুনীয়া কাপোৰ, যথেষ্ট ধুনীয়া। গোটেই গাত এনেকুৱাকৈ বুটা থাকিব, অকল বুটাৰ কাম, বেলেগ নহয়। এখন চাদৰ, এইখন হ'ব মেখেলা। মেখেলাখনৰো এনেকুৱাকৈ ওপৰলৈকে কাম থাকিব। তলফালটো এয়া, এইখিনি মেখেলাৰ ওপৰ ভাগ। আৰু ব্লাউজ পিচটো মই দেখাই দিছোঁ। ব্লাউজ পিচটো হ'ব এইটো পিচ কালাৰ, চিম্পল, হাতত পতি থাকিব। ব্লেক কালাৰ মিক্স পাত যোৰা, চিলভাৰ কালাৰ আৰু গল্ডেন কালাৰ গুণাৰ কাম আছে। আৰু মিনা আছে ৰেড কালাৰ, খুব ধুনীয়া। এইকেইটা যোৰা বহুত বিচাৰে, আগতে বহুত আনিছিলোঁ, এতিয়া অকণমান প্ৰডাকশ্যনটো কমকৈ আহিছে। এয়া চাওক গোটেই চাদৰখন তেনেকুৱাকৈ কাম আছে। মিনা থাকিব ৰেড কালাৰ, এইকেইটা চাইড পটি। এখন মেখেলা, মেখেলাখনৰ ওপৰলৈকে বুটা, তলফালে এয়া হেভিকৈ ধুনীয়া ডিজাইনত দিয়া আছে। এইটো ব্লাউজ পিচটো হেভি কালাৰ মিক্স পাত যোৰা, খুবেই ধুনীয়া কালাৰটো, ডিজাইনটো যথেষ্ট ধুনীয়া। মই খুলি দেখাই দিছোঁ। কালাৰটো কিন্তু চি গ্ৰীণটো ভালকৈ অহা নাই, খুব ধুনীয়া চি গ্ৰীণটো হয়। আচলতে গুণাৰ কাম, মাজত মিনা আছে পিংক কালাৰ আৰু ৰেডো আছে। মই দেখাই দিছোঁ কাপোৰযোৰ, খুব ধুনীয়া। বুটাটো চাওক কিমান ধুনীয়াকৈ আছে। এয়া গোটেই গাত বুটা এনেকুৱাকৈ থাকিব। যথেষ্ট ধুনীয়া যোৰা চি গ্ৰীণত। আৰু এইকেইটা চাইড পটি, কালাৰটো অকণমান পোহৰৰ কাৰণে বেলেগ আহিছে। এইখন হ'ব মেখেলা। মেখেলাখনতো এনেকৈ ওপৰলৈকে কাম থাকিব বুটা, আৰু এইখিনি মেখেলাৰ তলৰ পৰ্চন। আৰু ইয়াৰ ব্লাউজ পিচ চিম্পল, ব্লাউজ পিচটো ইয়াৰ হেভি আছে। হাতত ধুনীয়া কালাৰৰ মিক্স পাত যোৰা, এইটো অলিভ গ্ৰীণ টাইপ হয়, খুবেই এটা ধুনীয়া কালাৰটো। আৰু ইয়াত এনেকুৱাকৈ গুণাৰ মাজত ৰেড আৰু ব্লু মিনা আছে। মই খুলি দেখাম কাপোৰযোৰ চাব, যথেষ্ট ধুনীয়া কাপোৰ। এয়া কালাৰটো আৰু ডিজাইনটো খুবেই ধুনীয়া। চাওক কালাৰ কিমান ধুনীয়া যোৰাটো, আপোনালোকৰ যাকে পিন্ধিলেও এই কালাৰটোৱে খুৱাব। এই চাওক কিমান ধুনীয়া, ওচৰৰ পৰা যে আৰু বহুত ধুনীয়া। গুণাৰ মাজত এনেকুৱা ব্লু আৰু ৰেড মিনা থাকিব। ফুল বডি এনেকুৱাকৈ কাম আছে, হেভিকৈ কাম আছে। কাপোৰযোৰ খুবেই ধুনীয়া। এইকেইটা চাইড পটি, কালাৰো বহুতেই ধুনীয়া। মুঠতে এইখন মেখেলা, মেখেলাৰ ওপৰলৈকে বুটা, কোৱালিটিও কমপ্লেইন নাথাকে, ধুনীয়া কোৱালিটি হয়। ব্লাউজ পিচটো হেভি কালাৰ মিক্স পাত যোৰা। চাওক এনেকুৱাকৈ গুণাৰ মাজত মিনা আছে ৰেড আৰু ব্লু। কাপোৰযোৰ মই খুলি দেখাই দিম চাব। চাদৰ একুৱা গ্ৰীণ কালাৰটো চাগে নিশ্চয় বুজি পাইছে আপোনালোকে। গ্ৰীণৰে এটা ভাৱ আছে, কিন্তু লাইট কালাৰ, সকলো এজৰ মানুহে পিন্ধিব পাৰে, মহিলাই। এনেকুৱাকৈ গাত ৰেড আৰু ব্লু বুটাও থাকিব, আৰু গুণাৰ এনেকুৱা বুটা আছে। এইখন গোটেইখন চাদৰ, আৰু এইকেইটা হ'ব চাইড পটি। এয়া এইখন মেখেলা, মেখেলাৰ ওপৰলৈকে বুটা আছে। এইখিনি মেখেলা তলফাল, আৰু ব্লাউজ পিচটো হ'ব হেভি, হাতত পতি থাকিব।